Welcome, my dear students. আজি আমি biology চেপ্টাৰৰ চেপ্টাৰ নম্বৰ 6 ৰ লাইফ প্ৰচেছ আৰম্ভ কৰিবলৈ গৈ আছো আৰু এই চেপ্টাৰটো সাধাৰণতে আমাৰ যোনটো এনচিইআৰটি টেক্সট বুক আছে তাৰ ওপৰত বেছড আৰু এয়া হৈছে প্ৰথম লেকচাৰ। চ' এই চেপ্টাৰটোত আমি কি বিষয়ে পঢ়িম একচুৱেলি আমাৰ যে লাইফ প্ৰচেছৰ লগত জড়িত আমাৰ যিখিনি বিষয়বস্তু আছে সেই বিষয়ে আমি ইয়াত আলোচনা কৰিম। চ' এই চেপ্টাৰটো আৰম্ভ কৰাৰ আগত মই আটাইলৈ এটা অনুৰোধ কৰিলোঁ যে যিসকল ইয়াত আছে তাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলোঁ আৰু নিজৰ যি ফ্ৰেণ্ডছ আছে ফ্ৰেণ্ডছৰ লগত যিমান পৰা যায় ইয়াত শ্বেয়াৰ কৰিলোঁ আৰু কাৰণ আমি নেক্সট আৰু ইয়াৰ ওপৰত ভিডিঅ' আমি ডে বাই ডে আমি পাব্লিছ কৰি থাকিম, গতিকে যাতে ভিডিঅ'বোৰ সময়মতে পোৱা যায় তাৰ কাৰণে নটিফিকেশ্যন বেলটো প্ৰেছ কৰিলোঁ। আচ্ছা, এতিয়া আমি আৰম্ভ কৰোঁ লাইফ প্ৰচেছ। গতিকে এই লাইফ প্ৰচেছৰ এই চেপ্টাৰটো আৰম্ভ কৰিব হ'লে প্ৰথমতে আমি জানিব লাগিব একচুৱেলি লিভিং থিংছ আৰু নন লিভিং থিংছৰ বিষয়ে, যিটোক অসমীয়াত কয় জীৱ আৰু জড়। এতিয়া চাওঁ সাধাৰণতে কেনেকুৱা ধৰণৰ বস্তুক আমি জীৱ বুলি ক'ম বা কেনেকুৱা বস্তুবোৰক আমি জড় বুলি ক'ম, এই বিষয়ে আমি ইতিমধ্যে আগৰ ক্লাছবোৰতো পঢ়ি আহিছোঁ, কিন্তু হ'লেও কিছু আমি দিশবোৰ অকণ আকৌ চাবলৈ চেষ্টা কৰোঁ। বিশেষকৈ যে কোনো এটা বস্তু জীৱ বুলি ক'ব হ'লে কি কি বিষয়বস্তুৰ ওপৰত আমি নিৰ্ভৰ কৰি তাক জীৱ বুলি ক'ব পাৰোঁ বা তাৰ কি কি গুণ আছে বুলি কেৰেক্টাৰিষ্টিক্স আছে সেই বিষয়ে আমি অকণমান চাওঁ। এট ফাৰ্ষ্ট যদি বস্তু এটা জীৱ হয় তেনেহ'লে নিশ্চয় সি জীয়াই থাকিবলৈ তাৰ এনাৰ্জিৰ দৰকাৰ হ'ব, আৰু এই এনাৰ্জি ক'ৰ পৰা পাব? হয়, সি বিভিন্ন ধৰণৰ খাদ্যবস্তুৰ পৰাহে সি সেই শক্তিটো আহৰণ কৰিব পাৰিব। গতিকে প্ৰত্যেক জীৱৰে নিউট্ৰিশ্যনৰ দৰকাৰ, পৰিপুষ্টিৰ দৰকাৰ। পৰিপুষ্টি অবিহনে জীৱ এটা কেতিয়াও জীয়াই থাকিব নোৱাৰে। কিন্তু যদি আমি আন কিছুমান জড় পদাৰ্থৰ লগত যদি আমি তুলনা কৰোঁ, তেনে আমাৰ চাৰিওফালে থকা মেজ, চকী, ডাষ্টাৰ, ঘৰ, এইবোৰ যিবোৰ বস্তু আছে, যিবোৰ এনেধৰণৰ বস্তুবোৰ সাধাৰণতে আমি দেখিবলৈ পাওঁ যে সিহঁতৰ কোনো ধৰণৰ খাদ্য বা জীয়াই থাকিবলৈ কোনো ধৰণৰ পৰিপুষ্টিৰ দৰকাৰ নপৰে। কিন্তু যিবোৰ বস্তু সাধাৰণতে জীয়াই থাকিব হ'লে এটা জীৱন তাত জীয়াই থাকিবলৈ পৰিপুষ্টিৰ দৰকাৰ, গতিকে সেইবোৰক আমি জীৱ বুলি কওঁ। আৰু গতিকে ইয়াক নিউট্ৰিশ্যনৰ দৰকাৰ জীৱসমূহৰ, এইটো এটা ফাৰ্ষ্ট ডিচাইডিং ফেক্টৰ বুলি ক'ম। নিউট্ৰিশ্যন ইজ এ ভেৰি ইম্পৰ্টেণ্ট থিং। তাৰপিছত নিউট্ৰিশ্যনৰ উপৰিও আৰু কিছু আমাৰ বিষয়বস্তু আছে আমি চাব লাগিব। তাৰপিছত নেক্সট হৈছে আমাৰ মুভমেণ্ট বুলি কওঁ, যিটো নেকি চলাচল। সাধাৰণতে জীৱবোৰৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় সিহঁতে সাধাৰণতে লৰচৰ কৰে, কিন্তু এতিয়া লৰচৰ কৰাৰ কথা ক'বলৈ গ'লে আমি সাধাৰণতে লৰচৰটোৰ কথা কোৱাৰ লগে যে চকুৰে যিটো দেখোঁ, যেনেকৈ মানুহ খোজকাঢ়ি গৈ আছে বা চৰাই চিৰিকটি উৰি গৈ আছে, এনেধৰণৰবোৰকে আমি লৰচৰ বুলি সাধাৰণতে ভাবি লওঁ। কিন্তু এনেকুৱা এই ভিজিবল যিবোৰ আছে, চকুৰে দেখা যিবোৰ লৰচৰ আছে, ইয়াৰ উপৰিও জীৱৰ ক্ষেত্ৰত কিছুমান মুভমেণ্ট দেখিবলৈ পোৱা যায় যিবোৰ নেকি সাধাৰণতে আমি চকুৰে দেখিবলৈ নাপাওঁ। যেনেকুৱা এইবোৰক সাধাৰণতে মলিকুলাৰ মুভমেণ্ট বুলি কোৱা হয়। শৰীৰৰ ভিতৰত বিভিন্ন ধৰণৰ আমাৰ অণু আছে, বিভিন্ন ধৰণৰ যৌগ আছে, বিভিন্ন ধৰণৰ আৰু কিছুমান অৰ্গেনত আমাৰ কিছুমান অৰ্গেনেলছ আছে, এইবোৰ সাধাৰণতে লৰচৰ কৰি থাকে। আৰু বিশেষকৈ আৰু এটা কনফিউজিং এটা আমাৰ থাকে যে গছ গছনিৰ ক্ষেত্ৰত আমি ভাবোঁ যে সিহঁতে লৰচৰ নকৰে, গতিকে সি কেনেকৈ জীৱ হ'ব যদি এই ক্ৰাইটেৰিয়াটো আমি যদি মানি চলোঁ। সাধাৰণতে গছ গছনিৰ ক্ষেত্ৰত, প্লাণ্টৰ ক্ষেত্ৰত সিহঁতৰো এক ধৰণৰ মুভমেণ্ট আছে। কেনেকুৱা মুভমেণ্ট? যেতিয়া নেকি এটা গছ গজিবলৈ আৰম্ভ কৰে, ইয়াৰ সাধাৰণতে এৰিয়েল পাৰ্ট যিটো আছে, ওপৰ ভাগ আছে, সি সাধাৰণতে সদায় সূৰ্যৰ পোহৰৰ পিনেহে সি গতি কৰি থাকে। আৰু যিটো ৰুটছ আছে, শিপা আছে, সি সাধাৰণতে সূৰ্যৰ পোহৰৰ বিপৰীত দিশত মাটিৰ তলফালে সি গৈ থাকে খামুচ মাৰি। গতিকে আৰু ঠাল ঠেঙুলি যিবোৰ আছে সেইবোৰো বাঢ়ি থাকে। গতিকে গছৰ ক্ষেত্ৰতো এটা ভিজিবল তেনেকুৱা এটা মেইন পজিশ্যনত থাকে, নিৰ্দিষ্ট স্থানত থাকি কিন্তু তাৰ ঠাল ঠেঙুলি বা শিপাবোৰ এটা নিৰ্দিষ্ট দিশত গতি কৰি থাকে। গতিকে মুভমেণ্টৰ ক্ষেত্ৰত গ'লে দেখিবলৈ পোৱা যায় ইয়াত দুই ধৰণৰ গতি, এটা আমি চকুৰে দেখা আৰু এটা হৈছে ইনভিজিবল যোনটো আছে মুভমেণ্ট, যিটো মলিকুলাৰ মুভমেণ্ট বুলি কোৱা হয়। গতিকে যদি জীৱ হ'ব হ'লে, লাইফ বা লিভিং থিংছ হ'ব হ'লে, তাৰ মুভমেণ্ট এটা ইম্পৰ্টেণ্ট ফেক্টৰ থাকিব লাগিব। তাৰপিছত নেক্সট আৰু এটা হৈছে চেঞ্চিটিভিটি বুলি কোৱা হয়, যিটো নেকি সংবেদনশীলতা, ৰেছপন্স টিষ্টমুলি বুলি কোৱা হয়। যিকোনো ধৰণৰ ধৰি লোৱা হ'ল আমি কিবা বস্তু চুইছোঁ, গৰম বস্তু, ঠাণ্ডা বস্তু, তাৰ প্ৰতি আমি এটা ৰেছপন্স দিব পাৰোঁ। ঠিক তেনেকৈ যিকোনো জীৱই যিকোনো ধৰণৰ উত্তেজকৰ প্ৰতি সি ৰেছপন্স দিব পাৰে। গতিকে ইও এটা ইম্পৰ্টেণ্ট ফেক্টৰ। আমি পিছলৈ এই বিষয়ে আলোচনা কৰিম, চেঞ্চিটিভিটিৰ বিষয়ে। তাৰপিছত নেক্সট আৰু এটা আমাৰ ইম্পৰ্টেণ্ট ফেক্টৰ আছে যিটো নেকি জীৱৰ থাকিবলৈ, সেইটো হৈছে ৰেছপিৰেশ্যন।
আচ্ছা নিউট্ৰিশ্যনৰ দ্বাৰাতো যিখিনি আমাৰ এনাৰ্জিৰ দৰকাৰ এনাৰ্জিৰ কাৰণে যিখিনি খাদ্যৰ দৰকাৰ আমি নিউট্ৰিশ্যনৰ দ্বাৰা সেই খাদ্যটো আমাৰ জীৱবোৰে গ্ৰহণ কৰিছে কিন্তু অকল খাদ্যখিনি খালে নহ'ব নিউট্ৰিশ্যন হ'লে নহ'ব খোৱা খাদ্যখিনিক তাৰপিছত আমি তাৰ পৰা শক্তি আহৰণ কৰিব লাগিব গতিকে এই শক্তি আহৰণ কৰিব হ'লে শৰীৰৰ ভিতৰত এই খাদ্য যিটো আমি জীৱে যিটো খাদ্য গ্ৰহণ কৰিছে সেই খাদ্যটোক ভাঙি শক্তি আহৰণ কৰিব হ'লে অক্সিজেন গ্ৰহণ কৰিব লাগিব সেই জীৱটোৱে তাৰপিছতে অক্সিডেশ্যন প্ৰচেছৰ দ্বাৰা সেই খাদ্যটো ভাঙি তাৰপিছতহে শক্তি আহৰণ কৰিব পাৰে গতিকে এই ৰেছপিৰেশ্যন প্ৰচেছটো বুলি ক'লে অকল উশাহ নিশাহটোকে নুবুজায় গতিকে এই গোটেই প্ৰচেছটোকে বুজায় যিটোক নেকি আমি কওঁ দি প্ৰচেছ ইজ acquiring oxygen from outside the body and to use it in the process of breaking down of food sources from the cellular needs is we call respiration গতিকে আমি খোৱা খাদ্যটোক অক্সিজেন গ্ৰহণ কৰি তাক ভাঙি যিটো শক্তি আহৰণ কৰি গোটেই প্ৰচেছটোকে কি বুলি কোৱা হৈছে ৰেছপিৰেশ্যন এই বিষয়ে আমি পিছলৈকে আলোচনা কৰিম গতিকে ৰেছপিৰেশ্যনৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট যিটো নেকি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব এটা জীৱই সেইটো হৈছে আমাৰ এক্সক্ৰিয়েশ্যন চ' খোৱাৰ পিছত নিউট্ৰিশ্যনৰ পিছত আমাৰ ৰেছপিৰেশ্যনৰ পিছত আমি যথেষ্ট শক্তি আহৰণ কৰিছোঁ গতিকে এই গোটেইখিনি প্ৰক্ৰিয়া চলাৰ পিছত শৰীৰত কিছু অলাগতিয়াল ৱেষ্ট বাই প্ৰডাক্ট কিছুমান প্ৰস্তুত হ'ব সেই ৱেষ্ট বাই প্ৰডাক্টখিনি বস্তুখিনি আমাৰ শৰীৰৰ পৰা ওলাব লাগিব জীৱৰ শৰীৰৰ পৰা ওলাব লাগিব আৰু নহ'লে যিহেতু কোষবোৰৰ যথেষ্ট ক্ষতি হ'ব শৰীৰৰ চ' এই যি প্ৰচেছৰ সহায়ত যিখিনি নেকি অলাগতিয়াল বস্তু ৱেষ্ট বাই প্ৰডাক্টছখিনি যিখিনি নেকি শৰীৰৰ পৰা ওলাই দিয়া যিটো প্ৰচেছ তাক কোৱা হয় এক্সক্ৰিয়েশ্যন চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট excretion process and we will also discuss about excretion process out here so তাৰপিছত নেক্সট আৰু এটা ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া থাকিব লাগিব যিটো জীৱৰ কাৰণে সেইটো হৈছে গ্ৰ'থ বুলি কোৱা হয় জীৱ এটা জন্ম হোৱাৰ পিছত তাৰ এটা নিৰ্দিষ্ট বয়সলৈ বা এটা নিৰ্দিষ্ট সময়লৈকে সিহঁতৰ বৃদ্ধি হয় আৰু বৃদ্ধি হোৱাৰ কাৰণটো হৈছে কাৰণ সিহঁত মেচিউৰ হ'ব লাগিব গতিকে বৃদ্ধিটো হৈছে এটা ইম্পৰ্টেণ্ট ফেক্টৰ জীৱৰ কাৰণে যিটো নেকি সাধাৰণতে আমি নন লিভিং থিংছৰ ক্ষেত্ৰত আমি দেখিবলৈ নাপাওঁ চ' নেক্সট ইম্পৰ্টেণ্ট ফেক্টৰ ফৰ deciding factor for living things is the reproduction. This is very very important by which we can differentiate very easily between living and non-living. Living or ক্ষেত্ৰত generally reproduction দেখুৱা কিন্তু non-living or সাধাৰণতে reproduction systemটো দেখিবলৈ নাপাওঁ what is reproduction? Reproductionটো হৈছে যে এইটো এটা এনেকুৱা এটা প্ৰচেছ যাৰ সহায়ত যিকোনো এটা পাৰ্টিকুলাৰ জীৱ এটাই বা লিভিং থিংছ এটা নিজৰ যিটো বংশ আছে সেই বংশটোক এই ইউনিভাৰ্ছ ক'বলৈ গ'লে নিজৰ বংশটোক এটা অটুট ৰাখা এটা পদ্ধতিৰ সহায়ত এই প্ৰচেছটোকে কোৱা হয় ৰিপ্ৰডাকশ্যন প্ৰডিউচ মোৰ অফ দিয়াৰ অ'ন কাইণ্ড এটা প্ৰচেছ দিছ ইজ আমি এই ৰিপ্ৰডাকশ্যনৰ বিষয়ে নেক্সট আমি বিশদভাৱে আলোচনা কৰিম গতিকে ইতিমধ্যে আমি গম পালোঁ এই 7টা ফেক্টৰ যি 7টা ফেক্টৰ যদি কোনোবা এটা বস্তুৱে দেখায় তেনেহ'লে ডেট মাষ্ট বি এ লিভিং থিং সেইটো এটা জীৱ হ'ব গতিকে কিন্তু ইয়াত এটা ইম্পৰ্টেণ্ট ফেক্টৰ এটা আছে যিটো নেকি আমি ভাইৰাছৰ বিষয়ে কওঁ ভাইৰাছবোৰৰ সাধাৰণতে প্ৰায় অলমষ্ট আটাইকেইটা জীৱৰ ক্ৰাইটেৰিয়া ফুলফিল কৰে তাত কিন্তু কিছু কণ্ট্ৰভাৰ্চিয়েল দিশো আছে যেনেকৈ মুভমেণ্টৰ ক্ষেত্ৰত দেখিবলৈ পোৱা মলিকুলাৰ মুভমেণ্ট যিটো আছে নেকি জীৱৰ শৰীৰৰ ভিতৰত অৰ্গেনৰ ভিতৰত থকা চেলবোৰত থকা যিবোৰ অৰ্গেনেলছ আছে সিহঁতৰ যিটো মলিকুলাৰ মুভমেণ্ট আছে জীৱৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় কিন্তু ভাইৰাছৰ ক্ষেত্ৰত সেই মুভমেণ্টটো ইমানখিনি দেখিবলৈ পোৱা নাযায় সেইকাৰণে বহুতে ভাইৰাছটো এটা জীৱনে জ্বৰ এইটো এটা কণ্ট্ৰভাৰ্চি ষ্টিল চলি আছে নেক্সট এতিয়া আমি চাম যে জীৱ লিভিং আৰু নন লিভিং থিংছৰ সাধাৰণতে যিখিনি নেকি ডিফাৰেঞ্চ আছে হোৱাট আৰ দি ডিফাৰেঞ্চেছ বিটুইন লিভিং এণ্ড নন লিভিং থিংছ ইতিমধ্যে এইবোৰ আমি আগতেও পাই আহিছোঁ হ'লেও এতিয়া আমি আকৌ ইয়াৰ ডিটেইলছ আমি এবাৰ চাওঁ কি how we can differentiate between living things and non-living things অলৰেডি আমি পাই গৈছোঁ লিভিং থিংছৰ যিখিনি কেৰেক্টাৰিষ্টিক যেনেকৈ নিউট্ৰিশ্যন নন লিভিঙৰ ক্ষেত্ৰত কোনো ধৰণৰ নিউট্ৰিশ্যন দেখিবলৈ পোৱা নাযায় it is not taking place তাৰপিছত excretion but in case of non-living things there is no excretion living thingsত growth দেখিবলৈ পোৱা যায় কিন্তু non-livingsত সাধাৰণতে growth is not taking place then respiration যিটোক অসমীয়া শ্বসন বুলি কোৱা হয় নন লিভিংছৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায় ৰিপ্ৰডাকশ্যন যিটো নেকি অসমীয়াত আমি কওঁ প্ৰজনন বুলি কওঁ যিটো আমি নন লিভিংছৰ ক্ষেত্ৰত সাধাৰণতে দেখিবলৈ নাপাওঁ দেন চেনচিটিভিটি যিটো নেকি নন লিভিংছৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাযায় গতিকে এইকেইটা হৈছে ডিফাৰেঞ্চেছ সাধাৰণতে পৰীক্ষাত ক্লাছ 10ৰ কাৰণে ডিফাৰেঞ্চখিনি অহাটো নাহে কাৰণ এইবোৰ ইতিমধ্যে আগৰ লোৱাৰ ক্লাছত আহি গৈছে
বেছি এটা ইম্পৰ্টেণ্ট নহয় আমি চাই লৈছোঁ এইখিনি নেক্সট এতিয়া আমি চাওঁ এই প্ৰথম পাৰ্টখিনি যিটো নেকি আমি NCERT টেক্সট বুকৰ পেজ নাম্বাৰ 95ত কেইটামান ইনটেক্স কুৱেশ্যন দিয়া আছে যেনেকৈ নাম্বাৰ 1 why is diffusion insufficient to meet oxygen requirement of multicellular organism like human beings. Then number 2, what criteria do we use to decide whether something is alive? What are outside raw material used by an organism? Then number 4, what process would you consider essential for মেইনটেইনিং লাইফ এই আটাইকেইটা প্ৰশ্ন ইতিমধ্যে আমি যিখিনি নেকি লিভিং থিংছৰ যিখিনি নেকি ক্ৰাইটেৰিয়া দেখুৱাবলৈ সেই ক্ৰাইটেৰিয়াত ইতিমধ্যে আমি আলোচনা কৰিছোঁৱে বাট আমি এতিয়া ওৱান বাই ওৱান এনচাৰখিনি চাই যাওঁ why diffusion insufficient to meet oxygen requirement to multicellular organism like human beings গতিকে ডিফিউশ্যন প্ৰচেছৰ দ্বাৰা যিবোৰ নেকি মাল্টিচেলুলাৰ অৰ্গেনিজমছ আছে লাইক আমাৰ নিচিনা অক্সিজেন এবজৰ্পশ্যন কৰাৰ প্ৰচেছ ডিফিউশ্যন প্ৰচেছৰ দ্বাৰা কিয় নহয় একচুৱেলি হোৱাট ইজ ডিফিউশ্যন ডিফিউশ্যনটো হৈছে যে কিবা এটা যদি বস্তু আছে ধৰ যদি হাই কনচেন্ট্ৰেট আছে তাত যদি ল' কনচেন্ট্ৰেট এৰিয়ালৈ যদি ইজিলি মুভ কৰিছে তেনেহ'লে তাক ডিফিউশ্যন বুলি কোৱা হয় ধৰা হ'ল ক'ৰবাত ধৰি লোৱা কিবা এটা ৰান্ধি আছে সেই ৰান্ধি থকা ৰান্ধনীশালৰ ওচৰত সেই স্মেলটো সেই চেণ্টটো বিশেষ বস্তুটো যথেষ্ট তীব্ৰ থাকে ই কিন্তু আঁতৰলৈ বিয়পি যায় গতিকে এনেকুৱা প্ৰচেছত ডিফিউশ্যন বুলি কোৱা যদি ইয়াৰৰ ক্ষেত্ৰত বুলি কোৱা হয় ঠিক তেনেকৈ যদি কোনোবা এটা আমাৰ তাৰমানে ইয়াত বুজাইছে আমাৰ চেলটোৱে তেনেকৈ ধুনীয়াকৈ আমাৰ যিহেতু ধৰি লওক অক্সিজেনটোৱে আমি ল'ব লাগিব অক্সিজেনটো কিয় পোনে পোনে আমাৰ শৰীৰৰ কোষে শুহি ল'ব নোৱাৰে একচুৱেলি কিয় নোৱাৰে সেই প্ৰশ্নটোৰ উত্তৰ এতিয়া কৰিবলৈ দিছে ইয়াৰ কাৰণটো জানিব হ'লে প্ৰথমত আমি চাই লওঁ ইউনিচেলুলাৰ আৰু মাল্টিচেলুলাৰৰ বিষয়ে অকণমান ইউনিচেলুলাৰ অৰ্গেনিজিম যিবোৰ আছে সেইবোৰত মাত্ৰ এটা কোষ থাকে এটা চেল থাকে আৰু মাল্টিচেলুলাৰ অৰ্গেনিজিমছত সাধাৰণতে বাইণ্ডিং অফ মেনি চেলছ বুলি ক'ব পাৰিম য'ত নেকি বিভিন্ন ধৰণৰ কলা থাকে বিভিন্ন ধৰণৰ আমি ক'বলৈ গ'লে কিছুমান গ্ৰুপছ অফ চেলছ থাকে স্পেচিয়েল গ্ৰুপছ অফ চেলছ থাকে চ' এতিয়া ইউনিচেলুলাৰ অৰ্গেনিজিম আছে যেনেকৈ এমিবা ইয়াত এটা লৈছোঁ এমিবা এটা অনলি ওৱান চেল গতিকে এই এটা চেলে গোটেই এনভাইৰনমেণ্টৰ লগত ডাইৰেক্টলি সি কণ্টেক্টত আছে গতিকে ইয়াৰ যদি খাদ্যৰ যদি দৰকাৰ পৰি যায় কোনো ধৰণৰ বিশেষ মানে যেনেকৈ আমাৰ মুখ থাকে তেনেকুৱা কোনো দিশৰ প্ৰয়োজন হয় সি পোনে পোনে সেই খাদ্যটো নিজৰ ভিতৰলৈ সোমাই লৈ তাৰপিছত ইয়াৰ ডাইজেশ্যনৰ কাৰণে তেনেকুৱা বিশেষ কোনো অৰ্গেনৰ দৰকাৰ নপৰে ডাইজেশ্যন কৰি তাৰপিছত তাক এবজৰ্ব কৰি তাৰ পৰা যিখিনি নেকি নিউট্ৰিশ্যন আছে এবজৰ্ব কৰি পিনি সেইখিনিক আকৌ যিখিনি নেকি ৱেষ্ট মেটেৰিয়েল আছে ওলাই দিব লাগে সহজে সেই এনভাইৰনমেণ্টলৈ পোনে পোনে ওলাই দিব লাগে তাৰ কাৰণে কোনো ধৰণৰ স্পেচিয়েল অৰ্গেনৰ প্ৰয়োজন নহয় গতিকে সি এটা চেল সি পোনে পোনে সি এনভাইৰনমেণ্টৰ লগত সি এটেচড হৈ আছে বা ডাইৰেক্টলি কণ্টেক্ট হৈ আছে গতিকে ইয়াৰ কোনো ধৰণৰ অসুবিধা নহয় গতিকে ইজিলি ডিফিউশ্যন প্ৰচেছৰ দ্বাৰা শুহি ল'ব পাৰে যি দৰকাৰ পৰি আছে এনভাইৰনমেণ্টৰ পৰা কিন্তু মাল্টিচেলুলাৰ অৰ্গেনিজিমৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় মাল্টিচেলুলাৰ অৰ্গেনিজিমৰ ক্ষেত্ৰত আমাৰ গাত বহুতো চেলছ আছে গতিকে আটাইবোৰ চেল সাধাৰণতে আমাৰ এনভাইৰনমেণ্টৰ লগত পোনে পোনে এই কণ্টেক্ট হৈ থকা নাই আমাৰ শৰীৰৰ ভিতৰতো বহুত কোষ আছে এই কোষবোৰতো বায়ুৰ পৰা বা আমাৰ এনভাইৰনমেণ্টৰ পৰা যিখিনি নেকি দৰকাৰ পোনে পোনে সেই নিউট্ৰিশ্যনখিনি ল'ব নোৱাৰে গতিকে ইয়াৰ কাৰণে বিশেষ কিছুমান অৰ্গেনছৰ দৰকাৰ যাৰ সহায়ত নেকি আমি এই নিউট্ৰিশ্যনটা আমাৰ শৰীৰৰ কোষবোৰে সেই নিউট্ৰিশ্যনখিনি পাব সেইকাৰণে জেনেৰেলি মাল্টিচেলুলাৰ অৰ্গেনিজিমৰ ক্ষেত্ৰত অক্সিজেনটো পোনে পোনে ডিফিউশ্যন প্ৰচেছৰ দ্বাৰা ল'ব নোৱাৰে বাই দি ৱে অফ ৰেচপিৰেশ্যন প্ৰচেছ জেনেৰেলি মাল্টিচেলুলাৰ অৰ্গেনিজম হিউমেন বিংছ স্পেচিয়েলি যিহেতু হিউমেন বিংছৰ কথা কোৱা হৈছে অক্সিজেনটো গ্ৰহণ কৰে গতিকে আমি এনচাৰটো এনেকৈ লিখিব পাৰোঁ in multicellular organisms all cells may not be in direct contact with the surrounding environment thus simple diffusion will not meet the oxygen requirement of all the cells of multicellular organisms like human being so now next question to we move forward next question to is what criteria do you use to decide whether something is alive or ইতিমধ্যে আমি এইখিনি ডিছকাছ কৰিছোঁ যেনেকৈ হোৱাট ক্ৰাইটেৰিয়াছ আমি ইয়াত ল'ব পাৰোঁ কি ক্ৰাইটেৰিয়াছ ল'ব পাৰোঁ নম্বৰ এক ক্ৰাইটেৰিয়া আমি ইয়াত লিখিছোঁ নিউট্ৰিশ্যন কিহৰ কাৰণে টু গেট এনাৰ্জি টু গ্ৰ' এক্সেট্ৰাছ দেন ৰেচপিৰেশ্যন টু
produce energy through formation of ATP, then C reproduction to produce more of their own kinds, excretion to get rid of waste and toxic substance, and growth to increase the size and to get mature, etc. Then movement, যিটো নেকি আমি কওঁ লোক'মোশ্যন, হাত ভৰি লৰচৰ কৰা বা যিকোনো ধৰণৰ যিবোৰ বডি পাৰ্টছ আছে লৰচৰ কৰিব পৰাৰ কাৰণে লোক'মোশ্যন, যেনে cytoplasmic, then streaming, etc. তাৰপিছত H sensitivity, response to stimuli, গতিকে এই উত্তৰটো এনেধৰণে লিখিলেই হৈ যাব 2 নম্বৰটো। তাৰপিছত নেক্সট থাৰ্ড কুৱেশ্যনটো লৈছে আহোঁ। Third question is what are outside raw material used for by an organism? এতিয়া যিকোনো এটা অৰ্গেনিজিমছৰ আউটছাইড মেটেৰিয়েল কি কি দৰকাৰ, সাধাৰণতে দেখিবলৈ গৈছে এনাৰ্জিৰ কাৰণে নিউট্ৰিশ্যনৰ দৰকাৰ লিভিং অৰ্গেনিজিমৰ, গতিকে এই নিউট্ৰিশ্যনৰ কাৰণে সাধাৰণতে আমি আউটছাইডৰ পৰা কিছু মেটেৰিয়েলছৰ দৰকাৰ, যিটোক নেকি আমি ফুড বুলি কওঁ। একচুৱেলি আউটছাইড ৰ মেটেৰিয়েল বুলি ক'লে দুই ধৰণৰ আউটছাইড ৰ মেটেৰিয়েল ইজ মেইনলি ইম্পৰ্টেণ্ট। ডেট ইজ ওৱান ইজ ফুড এণ্ড এনাডাৰ ওৱান ইজ হোৱাট অক্সিজেন। ফুডটো হৈছে আমাৰ নিউট্ৰিশ্যনৰ কাৰণে প্ৰয়োজনীয় বস্তু, ৰ মেটেৰিয়েল। দেন সেই খোৱা খাদ্যটোক ফুডটোক দেন ভাঙি যিহেতু এনাৰ্জিৰ দৰকাৰ, গতিকে তাক অক্সিডেশ্যন কৰিবলৈ তাৰ কাৰণে আমাৰ অক্সিজেনৰ দৰকাৰ। চ' মেইন যদি দেখিবলৈ পোৱা যায় ফুড এটাক ভাঙিবৰ কাৰণে, গ্লুক'জ এটাক ফুড এটাক ভাঙিবৰ কাৰণে আমাৰ অক্সিজেনৰ দৰকাৰ আছে, গতিকে মেইন ৰ মেটেৰিয়েল আমি ধৰিব পাৰোঁ ফুড এণ্ড অক্সিজেন। বাট আমি ইয়াক অকণ আৰু এলাবৰেটলি যদি লিখিবলৈ যাওঁ, ক'বলৈ যাওঁ, তেনেহ'লে এনেকৈ ক'ব পাৰোঁ ফুড, ৱাটাৰ, এয়াৰ এণ্ড মিনাৰেলছ। কাৰণ ইয়াত অক্সিজেনটো পোনে নিলিখি ইয়াৰ এই কাৰণেই লিখা হৈছে। জেনেৰেলি দেখিবলৈ পোৱা যায় যিবোৰ নেকি অট'ট্ৰপছ আছে সিহঁতে সাধাৰণতে ৰ মেটেৰিয়েল হিচাপে লৈ আছে বাহিৰৰ পৰা কি ৰ মেটেৰিয়েল লৈ আছে, ৱাটাৰ লৈ আছে, কাৰ্বন ডাই অক্সাইড লৈ আছে, তাৰপিছত ফুড প্ৰডিউচ কৰি আছে। দেন আফটাৰ প্ৰডিউচিং দিছ ফুড এগেইন যদি অট'ট্ৰপছবোৰ লৈ সিহঁতৰো এনাৰ্জিৰ দৰকাৰ জীয়াই থাকিবলৈ, গতিকে সেই ফুডটোক ভাঙিবৰ কাৰণে আকৌ অক্সিজেনৰো প্ৰয়োজন আছে। And then along with that also they needs we needs some minerals also. So that's why we can write this answer like this. The raw materials required by the organism depends on the complexity of the organisms and its environment. And the basic raw materials that are used by organisms are food, water, air, and minerals. So it will be 3 number person to manually cover the 4 number person to solve. What processes would you consider essential for maintaining কি process এইখিনিও অলৰেডি আমি ডিছকাছ কৰিলোঁ কি প্ৰচেছৰ আমাৰ প্ৰয়োজন আমাৰ লাইফত। 1 নম্বৰ হৈছে যেনেকৈ এই 7টা ফেক্টৰ অলৰেডি ডিছকাছ কৰিছে, সেইকেইটা লিখি দিলোঁ। যেনেকৈ নিউট্ৰিশ্যন, ৰেস্পিৰেশ্যন, এক্সক্ৰেশ্যন, and then transportation is also important, then reproduction, etc. So you can write this answer like this. Essential life processes for maintaining life are nutrition, respiration, excretion, transportation, and reproduction, etc. So এইখিনি আছিল প্ৰথম পাৰ্টটো আমাৰ ইনটেক্স কুৱেশ্যন এনচিইআৰটি টেক্সট বুকৰ। আৰু গতিকে এইখিনি যিখিনি অলৰেডি এনচাৰ ডিছকাছ কৰা হ'ল, যাৰ যিখিনি ইম্পৰ্টেণ্ট কিবা যদি ইয়াৰ পৰা লিখিবলগীয়া আছে, চ' স্ক্ৰীনশ্বট মাৰিও লৈ ল'ব পাৰা বা লিখিও লৈ ল'ব পাৰা। গতিকে নেক্সট ইয়াৰ পিছত আমি আৰু এটা ভিডিঅ' ৰিলিজ কৰি আছোঁ। গতিকে সমূহ ছাত্ৰ ছাত্ৰীক বা ইয়াত থকা ভিউৱাৰ্ছসকললৈ অনুৰোধ যে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, শ্বেয়াৰ কৰি লওক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে নেক্সট যিটো ভিডিঅ' আমি ৰিলিজ কৰি আছোঁ ৰিলিজ হোৱাৰ লগে লগে যাতে তাৰ নটিফিকেশ্যনটো পাই যায়। ধন্যবাদ।